Hey guys, welcome back to my YouTube channel. মই মনমি আৰু আমাৰ চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই দৈৰে বনাব পৰা পনীৰৰ এটা খুব সুন্দৰ আৰু সহজ ৰেচিপি লৈ আহিছো। আশা কৰিছো আপোনালোকে ৰেচিপি ভিডিওটো শেষৰলৈকে চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক এটা কৰি দিব। এতিয়া দেৰি নকৰি ৰেচিপিটোলৈ আগবাঢ়ো বলক। তাৰ কাৰণে এয়া মই পনীৰ লৈ লৈছো আৰু ভিডিওত দেখুওৱা ধৰণে নিজৰ সুবিধা অনুযায়ী কাটি লৈছো। এয়া মোৰ পনীৰখিনি কাটি লোৱা হৈয়ে গ'ল। আনপিনে মই এটা বাটিত প্ৰায় আধা বাটিমান দৈ লৈ লৈছো আৰু এতিয়া এইখিনি ভালদৰে ফেটি ল'ম একেবাৰে মিহি হৈ যোৱালৈকে। এয়া দেখিছেনে? তাৰপাছত মই দি লৈছো প্ৰয়োজন মতে হালধি, নিমখ আৰু প্ৰায় আধা চামুচমান ৰেড চিলি পাউডাৰ দি লৈছো আৰু এইখিনি পুনৰ ভালদৰে মিক্স কৰি লৈছো। এয়া তাৰপাছত মই এটা সৰু সাইজৰ পিয়াজ লৈ লৈছো আৰু ভিডিওত দেখুওৱা ধৰণে দীঘলকৈ কাটি লৈছো। এটা জলকীয়াও দি লৈছো। তাৰপাছত মই এখন কেৰাহী পাতি লৈ তাত প্ৰয়োজন মতে ৰিফাইন অইল দি লৈছো, লগতে অলপমান সৰিয়হৰ তেলো দি দিছো। এতিয়া তেলখিনি গৰম হোৱাৰ পিছত মই তাত আগতে কাটি ৰখা পিয়াজখিনি দি দিছো। এতিয়া এইখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। তাৰপাছত মই লৈছো অলপমান ৰাফলি খুন্দি লোৱা আদা নহৰু। এতিয়া এইখিনিও ইয়াত দি লৈছো। তাৰপাছত দুবাৰমান লৰাই লৈ তাত মই আগতে ফেটি লোৱা দৈখিনি দি দিছো। এতিয়া এইখিনি তেল ওলাই অহালৈকে ফ্ৰাই কৰি থাকিব লাগিব। ময়ো কৰি আছো একে ধৰণে। এয়া গেছটো মধ্যমীয়া জুইত ৰাখি মই এইখিনি কৰি লৈছো। দেখিছেনে তেলখিনি কিমান ধুনীয়াকৈ বিৰিঙি ওলাইছে। এয়া তেলখিনি ধুনীয়াকৈ ওলাই গৈছে। এতিয়া মই তাত পনীৰখিনি দি লৈছো আগতে কাটি লোৱা। তাৰপাছত দুবাৰমান সাৱধানেৰে লৰাই দিছো। তাৰপাছত মই ইয়াত প্ৰয়োজন মতে পানী দি দিছো। পুনৰ ভালদৰে দুবাৰমান লৰাই লৈ এইখিনি মই উতলিবৰ কাৰণে ৰাখি দিছো। এয়া ঢাকনিখন গুচাই দেখুৱাইছো অলপ সময়ৰ পাছত। এই ধৰণে প্ৰায় 5-7 মিনিটমান উতলিলে আমাৰ পনীৰৰ সবজি ৰেডি হৈ যাব। এয়া মোৰ হৈয়ে গ'ল। দেখিছেনে কিমান ধুনীয়া হৈছে কালাৰটো। এতিয়া পৰিবেশন কৰি দেখুৱাইছো। এই ধৰণে পনীৰ কাৰী বনালে খুব ধুনীয়া হয়। সোৱাদটো এটা খুব ইউনিক টেষ্ট এটা হয় ইয়াৰে। যদি আপোনালোকে এই ধৰণে ট্ৰাই কৰা নাই তেনেহলে নিশ্চয় এবাৰ ট্ৰাই কৰি চাব আৰু ভিডিওটো চাই ভাল পালে প্লিজ লাইক, কমেন্ট, শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।